বন্ধুসকল, জীৱনত সফল হোৱাৰ সপোন সকলোৱে দেখে, কিন্তু সপোন দেখাটো সহজ, পূৰণ কৰাটোহে বৰ কষ্টকৰ। সেইবাবে আমাৰ প্ৰয়োজন ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু দৃঢ় সংকল্প। মনত ৰাখিব, জীৱনৰ পথ সহজ নহয়। কেতিয়াবা বিপদ আহিব, কেতিয়াবা আপুনি কৰা কামত মানুহে সন্দেহ কৰিব। কিন্তু সেই সময়তে আপোনাৰ সাহস আৰু আত্মবিশ্বাসে আপোনাৰ জীৱনৰ আগবঢ়াব। জীৱনৰ প্ৰতিটো পৰীক্ষা এটা নতুন আৰম্ভণিহে। হেৰুৱা মানে শেষ নহয়, ই এটা নতুন আৰম্ভণিহে। সফল মানুহৰ হিষ্ট্ৰী চাব। সকলো মানুহৰে জীৱনত বহুতো বাধা আহিছিল, কিন্তু তেওঁলোকে কেতিয়াও হাৰ মনা নাছিল। তেন্তে আপুনি কিয় হাৰ মানিব? নিজক বিশ্বাস কৰক। প্ৰতিটো দিনত সৰু সৰু পদক্ষেপ আগবঢ়াওক। আজিৰ পৰিশ্ৰমে আগন্তুক দিনৰ সফল পথ নিৰ্মাণ কৰিব। যি মানুহে নিজক বিশ্বাস কৰে আৰু নিজৰ কাম সফলতাৰে কৰি যায়, তেওঁক বিশ্বৰ কোনো মানুহে বাধা দিব নোৱাৰে।